হেল্ল' এভৰিৱান, আজি আমি আমাৰ এই ভিডিঅ'টোত CTETৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব লাগে তাৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ইতিমধ্যে গম পাইছে চাগে যে CTETৰ নটিফিকেশ্যন আউট হৈছে। এক্সামৰ ডেটটো অলৰেডি ডিক্লেয়াৰ কৰা হৈছে যে ফেব্ৰুৱাৰীত হ'ব। গতিকে প্ৰস্তুতি আৰম্ভ কৰাৰ সময় আমাৰ ইতিমধ্যে আহি পাইছেহি। মই প্ৰথমেই কৈ থ'ব বিচাৰোঁ যে এই ভিডিঅ'টো সেইসকল লোকৰ বাবেহে বেছি উপযোগী হ'ব যিয়ে প্ৰথমবাৰৰ বাবে CTETৰ এক্সাম দিব বা CTETৰ বিষয়ে তেওঁলোকৰ ইমান ধাৰণা নাই। গতিকে যিসকলে আগতে CTETৰ পৰীক্ষা দিছে বা যিসকলে CTETৰ বিষয়ে জানে তেওঁলোকে এই ভিডিঅ'টো ইয়াতে স্কিপ কৰিব পাৰে। CTETৰ বিষয়ে আলোচনা কৰাৰ আগতে আমাৰ অসমৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোৰ বিষয়ে অলপ জানি লওঁ। কাৰণ তোমালোক সকলোৱে CTETৰ পৰীক্ষাত বহিবলৈ বা এক্সামটো ভালদৰে পাছ কৰিবলৈ মন যে কৰিছা তাৰ মূল উদ্দেশ্য হৈছে যে শিক্ষকৰ চাকৰি যিখন মেৰিট লিষ্ট ওলায় সেই মেৰিট লিষ্টখনত নিজৰ নামটো যাতে তোমালোকে সোমাব পাৰা। গতিকে টিচাৰ ৰিক্ৰুইটমেণ্ট কেনেকৈ হ'ব, কিহৰ ওপৰত বেছি ফ'কাছ কৰিব লাগিব সেয়া আমি জনাটো অলপমান দৰকাৰী। তোমালোকে ইতিমধ্যে গম পাইছে যে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ কাৰণে চৰকাৰে ইতিমধ্যে প্ৰথমবাৰৰ বাবে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট পাতিছে। গতিকে তাত নিৰ্দিষ্ট কিছুমানৰ পষ্টৰ বিপৰীতে কেটেগৰী ৱাইজ ষ্টুডেণ্টক চিলেক্ট কৰাইছে আৰু যিসকলে হাইষ্ট মাৰ্ক পাইছে তেওঁলোকৰে ধৰক ফাইনেল কোৱালিফাইড হিচাপে আহিছে। আৰু তেনেকৈ ধৰণে আমাৰ UP গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটৰ কাৰণে হৈছে, য'ত পৰীক্ষাটোৰ যোগেদি নিযুক্তি প্ৰদান কৰা হৈছে। ইয়াৰ বাহিৰে আমাৰ যিসকল LP আৰু UP টিচাৰ পষ্ট আছে তাৰ কাৰণে আগতে একাডেমিক কোৱালিফিকেশ্যন ধৰক HS হওক বা ডিগ্ৰী লেভেলটোৰ হওক, D.El.Ed হওক, B.Ed বা CTET বা TET সকলোবিলাকৰ যিখিনি মাৰ্কছ থাকে বা পাৰ্চেণ্টেজখিনি থাকে সেইখিনি যোগ কৰি পিনি ডাইৰেক্ট টোটেল এটা উলিয়াইছিলে আৰু তাৰ পৰা মেৰিট লিষ্ট এখন উলিয়াইছিলে। কিন্তু আমি জানো যে প্ৰতি বছৰে কি হয়, ষ্টুডেণ্টৰ মাৰ্কছবিলাক বাঢ়ি গৈ থাকে। HS যদি কোনোবাই আগৰ ধৰক 5 বছৰ আগত যদি এভাৰেজ নম্বৰ যদি 60 আছিলে, এতিয়া হয়তো সেয়া গৈ পিনি 70 হৈছেগৈ। আৰু আমি দেখি আহিছোঁ যে সদায় মাৰ্কছবিলাক বাঢ়ি থাকে বা ইনক্ৰিজিং অৰ্ডাৰ থাকে। সেইকাৰণে সেইটো যদি আমি আগৰ ছিষ্টেমটোকে ফ'ল' কৰিব যাওঁ তেনেহ'লে বহু লোক ইয়াৰ পৰা ধৰক ডিপ্ৰাইভ হ'বলগীয়া হ'ব। গতিকে এতিয়া চৰকাৰে নতুনকৈ এটা ছিষ্টেম উলিয়ালে কেইবছৰমানৰ আগত। ইয়াত কি কৰা হৈছে যে অলপমান আগৰ যিখিনি পদ্ধতি আছিলে পদ্ধতিত মাৰ্কছবিলাক যোগ কৰাৰ সেই ছিষ্টেমটো সলাই দিয়া হৈছে। গতিকে LPত এপ্লাই কৰিবৰ কাৰণে যদি কোনোবাই বিচাৰে তেন্তে তেওঁ কি কোৱালিফিকেশ্যন লাগিব আমি তাক চাই লওঁ এতিয়া প্ৰথমতে ৰিকুৱাৰ্ড একাডেমিক কোৱালিফিকেশ্যন এটা লাগিব। তাৰ কাৰণে LPৰ কাৰণে হ'ব SS পাছ আৰু UPৰ কাৰণে হ'ব ডিগ্ৰী, BA হ'ব পাৰে, BSc হ'ব পাৰে, তাৰপৰা BCom হ'ব পাৰে। LPৰ কাৰণে SS লাগিব আৰু UPৰ কাৰণে ডিগ্ৰী লেভেলৰ লাগিব। তাৰপৰা D.El.Ed আৰু বা B.Ed থাকিব লাগিব। যি আগতে LPৰ কাৰণে B.Ed থকা সকলো এপ্লাই কৰিব পাৰিছিলে, কিন্তু এতিয়া কি কৈছে B.Edক বেন কৰাৰ পাছত এতিয়া অকল D.El.Ed যিসকলৰ থাকে তেওঁহে LPত এপ্লাই কৰিব পাৰে। আৰু যদি তেওঁলোকৰ কাৰোবাৰ B.Ed থাকে তেওঁলোকে UPত এপ্লাই কৰিব পাৰে। গতিকে UPৰ কাৰণে B.Ed হওক D.El.Ed হওক দুয়োটাই সকলোৱে এপ্লাই কৰিব পাৰিব, কিন্তু LPৰ কাৰণে অকল D.El.Ed থকাখিনিহে কৰিব পাৰিব। গতিকে তোমালোক যিসকলৰ D.El.Ed আছে তেওঁলোকৰ কাৰণে ভাল সুবিধা, কাৰণ B.Edৰ ষ্টুডেণ্টখিনি অট'মেটিকলি কমিয়ে গৈছে। গতিকে ইয়াত পোষ্টৰ সংখ্যা বেছি থাকে, সেইকাৰণে LPটোত পাবলৈ কম্পেৰেটিভলি সহজ হয় UPতকৈ। নেক্সট CTET বা TET লাগিব। যিহেতু আমাৰ অসমত আছাম টেট চৰকাৰে অনুষ্ঠিত কৰা নাই, গতিকে সেইকাৰণে আমাক CTETৰ বাহিৰে একো উপায় নাই। গতিকে CTETেই পাছ কৰিব লাগিব। প্ৰতি বছৰে যিহেতু আগতে দুবাৰকৈ হৈ আছিলে, এতিয়া অলপ দিনৰ পৰা বন্ধ হৈ আছিল, এতিয়া নেক্সট আকৌ হ'ব লৈছে। গতিকে CTETৰ পৰীক্ষা দি পিনি তাৰ যিমান পাৰি স্ক'ৰ কৰিব পাৰিলে আমি তাত সুবিধা হ'ব। গতিকে সেইকেইটাই হ'ল। এতিয়া যে মাৰ্কছৰ ডিষ্ট্ৰিবিউট কৰিলে আগৰ যিটো ছিষ্টেম আছিলে সেই ছিষ্টেমটো সলাই যিটো নতুন ছিষ্টেম কৰিলে সেইটোতে এনেকুৱা ধৰণৰ হ'ল, আগতে পাৰ্চেণ্টেজবিলাক যোগ কৰিছিলে, এতিয়া কি কৰিলে সেই HSৰ লেভেলতে হওক বা D.El.Ed বা CTETতে হওক যিখিনি তেওঁলোকে টোটেল পাৰ্চেণ্টেজ পাইছে সেইটোৰ পৰা এটা পাৰ্চেণ্টেজ ওলোৱাটো ব্যৱস্থা কৰিলে। HSৰ কাৰণে LPৰ কাৰণে 5% আছে। তাৰমানে LPত যদি কোনোবাই যদি 100ৰ ভিতৰত যদি 100%ৰ ভিতৰত যদি ধৰা তেওঁৰ পাৰ্চেণ্টেজ 100, তেতিয়া তেওঁ সেই 100ৰ ভিতৰত 100 লগত 105% উলিয়াবলৈ গৈ পিনি তেওঁ 5 নম্বৰ পাব। নেক্সট তেওঁ 5 নম্বৰ পাব পাৰে। ধৰি লৈছোঁ আমি কোনোবা এজনে 70% আছিল আমাৰ HSৰ আমাৰ পাৰ্চেণ্টেজ, গতিকে 75% হিচাপে আমি 3.5 নম্বৰ পাম। ঠিক আছে। আৰু D.El.Edৰ ক্ষেত্ৰতো 5% ৰখা হৈছে। সেনেকৈ ধৰা যাৰ যিমান D.El.Edৰ পাৰ্চেণ্টেজ আছে, কাৰোবাৰ হয়তো 90 হ'ব পাৰে, 90 হ'লে 4.5 পাব। কাৰোবাৰ যদি 80% হয় তেতিয়া তেওঁ 4 পাব। CTETৰ কাৰণে ইয়াত 85% লোৱা হৈছে। গতিকে দেখিছে CTETত 85% আছে। গতিকে এটা ডাঙৰ এটা খেল এটা প্লে কৰিব আৰু ৰোল এটা। আৰু NCC আৰু কালচাৰেলৰ কাৰণে যিসকলৰ তেনেকুৱা চাৰ্টিফিকেট থাকে, NCC হওক বা নেশ্যনেল বা ষ্টেট লেভেলৰ কালচাৰেল চাৰ্টিফিকেট থাকিব, তেওঁলোকে তাত 5 নম্বৰ এটা এক্সট্ৰাকৈ পাব। ঠিক আছে।
আৰু ইউপিৰ কাৰণে কি হৈছে ইউপিত এছএছৰ মাৰ্কছটো গোটাই যোগ কৰা হ'ব আৰু লগতে BA বা আমাৰ ডিগ্ৰীৰ মাৰ্কছটো যোগ কৰা হ'ব BA হ'ব পাৰে BSc হ'ব পাৰে BCom হ'ব পাৰে যিকোনো মানে ধৰক ডিগ্ৰী থাকিলে হ'ল ইয়াত এতিয়া এছএছৰ কাৰণে তেনেকৈ 5% লোৱা হ'ব আগৰ ধৰণে একেই 80 থাকিলে 4 পাব BA আৰু ডিগ্ৰী লেভেলটোৰ পৰা 5% লোৱা হ'ব কাৰোবাৰ যদি 60% থাকে তেনেহ'লে তেওঁ 3 নম্বৰ পাব সেনেকৈ ধৰণে D.El.Ed আৰু B.Ed আগৰটোৰ নিচিনা একেই হ'ব CTETৰ ক্ষেত্ৰত খালি কি হ'ল LPত 85% লোৱা হৈছিলে যিমান তেওঁৰ পাৰ্চেণ্টেজ হ'ব কিন্তু CTETত ইউপিৰ ক্ষেত্ৰত 80%হে লোৱা হ'ব আৰু NCC আৰু কালচাৰেলৰ কাৰণে একেই হ'ব NCCটো তোমাৰ ভাগ আছে যে আমুকখন থাকিলে আমুকটো হ'লে এইখন চাৰ্টিফিকেট থাকিলে 5 নম্বৰ পাব এইখন থাকিলে 3 মাৰ্কছ পাব সেনেকৈ ভাগ কৰা আছে আৰু কালচাৰেল চাৰ্টিফিকেট যদি থাকে তেনেকৈ ধৰণে পাব পাৰে গতিকে নতুন আমাৰ যিটো মানে ছিষ্টেম আহিলে ছিষ্টেমটোৰ মতে আমাৰ নম্বৰবিলাক এনেকৈ ধৰণে ভাগ কৰা হৈছে এতিয়া আমাৰ নেক্সট কথা হ'ল যে CTETটো কিয় ইম্পৰ্টেণ্ট মানে আমি CTETৰ পৰীক্ষাটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বুলি কিয় আমি গণ্য কৰিব লাগে বা ইয়াত আমি কিয় বেছিকৈ আটাইতকৈ বেছি গুৰুত্ব দিব লাগে প্ৰথম কথা হ'ল LP আৰু UPত পাবৰ কাৰণে CTET পাছ কৰিব লাগিব মানে CTET বুলি নহয় TET পাছ কৰিব লাগিব যিহেতু আমাৰ অসম চৰকাৰে অসম TET বহুত বছৰ ধৰি পতা নাই আৰু তেওঁলোকে নাপাতে গতিকে আমি CTET পাছ কৰাৰ বাহিৰে আমাৰ উপায় নাই এটা কণ্ডিশ্যন হৈছে সেইটো ছেকেণ্ডটো হৈছে যে হায়াৰ ছেকেণ্ডেৰীত হওক ডিগ্ৰীত হওক বা আমাৰ D.El.Ed বা B.Edৰ পাৰ্চেণ্টেজৰ ক্ষেত্ৰত হওক আমাৰ কাৰোবাৰ মাৰ্কছ কম হ'ব পাৰে ধৰা কাৰোবাৰ পাৰ্চেণ্টেজ 60 হ'ব পাৰে মেট্ৰিকৰ টাইমত কাৰোবাৰ বোলে 60 আছিলে কাৰোবাৰ হয়তো 80 থাকিব পাৰে গতিকে মাৰ্কছবিলাক কাৰোবাৰ কম হ'ব পাৰে ন গতিকে যিসকলৰ মাৰ্কছ কম থাকে তেওঁলোকেতো এতিয়াতো একো চেঞ্জ কৰিব নোৱাৰে গতিকে সেইটো ক্ষেত্ৰতো তেওঁ যদি CTETত ভাল স্ক'ৰ কৰে গতিকে সেই ক্ষেত্ৰত তেওঁৰ সুবিধা হ'ব এই মাৰ্কছখিনি কভাৰ কৰিবলৈ কাৰণ আমি দেখিছোঁৱেই CTETত 80% 85% সিমানখিনি বস্তু মাৰ্কছ আহি যায় গতিকে CTET যদি ভাল কৰিব পাৰোঁ তেতিয়া আমাৰ তাত সুবিধা হ'ব আৰু থাৰ্ড আৰু আটাইতকৈ ডাঙৰ কাৰণটো হৈছে যে CTETৰ যিটো পাৰ্চেণ্টেজ হৈছে সেইটোৰ ভিতৰত আমাৰ 80% UP কাৰণে আৰু 85% LP কাৰণে কভাৰ কৰিছে গতিকে CTETৰ নম্বৰটোৱে আমাক বহুত ওপৰলৈ যোৱাত সহায় কৰিব ঠিক আছে কাৰণ বাকীকেইটা পৰীক্ষাত আমাৰ 5%ৰ মেটাৰহে কৰিব কিন্তু CTETত 85 আৰু 80 কৰিছে গতিকে CTETত যদি কোনোবাই অলপ বেছি নম্বৰ পাই যায় যদি কোনোবাই যদি ধৰক 2-4 নম্বৰ বেছি পায় তেতিয়াও তেওঁলোকৰ মাৰ্কছৰ ক্ষেত্ৰত বহুতখিনি সহায় হ'ব গতিকে সেইটো কথাৰ কাৰণে আমাৰ CTETৰ মানে ভাল কৰাটো বা CTETত এটা ভাল স্ক'ৰ কৰিব পৰাটো দৰকাৰী সাধাৰণতে আমি গম পাওঁ যে CTETৰ কাৰণে যদি 90 নম্বৰ কোনোবাই পায় তেতিয়া UR খিনিৰ কাৰণে বা জেনেৰেলখিনিৰ কাৰণে সেইটো 5 মাৰ্ক বুলি লোৱা হয় আৰু 82টো ধৰা হয় OBC বা এনেকৈ আমাৰ আদাৰ কেটেগৰিজখিনিৰ কাৰণে গতিকে জেনেৰেল যদি কোনোবা হয় তেওঁলোকে এইটো কোৱালিফাই কৰিবৰ কাৰণে 90 মাৰ্কছ তেওঁলোকক লাগিবই আৰু বাকীসকলে 82 পাব লাগিব এতিয়া কথা হ'ল বৰ্তমান যিটো ছিটুৱেশ্যন হৈ আছে 82 পাই পিনি বা 90 পাই পিনি কোনোবাই যে চাকৰি পাব ক'ব নোৱাৰি কাৰণ কম্পিটিশ্যন হৈছে আৰু ধৰক প্ৰতি বছৰে ষ্টুডেণ্ট ওলাই আছে বহুত লোক এনেকুৱাও আছে যে তোমালোকে ধৰা নতুনকৈ পৰীক্ষা দিবা কোনোবা এনেকুৱা আছে যি 2-4 বছৰ ধৰি পিনি CTETৰ পৰীক্ষা দি আছে তেওঁলোকৰ স্ক'ৰবিলাক বঢ়াই যাবলৈ সুবিধা পাইছে ন কাৰোবাৰ হয়তো 120 হৈ আছে কাৰোবাৰ 125-30 হৈ থাকিব পাৰে গতিকে মানে সেনেকৈ ধৰণে যিমানে মাৰ্কছটো বেছি হ'ব সিমানে সুবিধা হ'ব গতিকে CTETটোৱে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় কাৰণ বাকীখিনি মাৰ্কছ আমি একো কৰিব নোৱাৰোঁ কোনোবাই যদি এতিয়া B.Ed বা D.El.Ed কৰি আছে তেওঁলোকৰ কাৰণে অলপ অপশ্যন আছে যে তেওঁলোকে ভাল কৰি পিনি অকণমান কিবা এটা গোটাব পাৰিব কিন্তু সেইটো হাৰ্ডলি অকল 5% তাৰ পৰা আহিব গতিকে ইমান বেছি ডিফাৰেঞ্চ নাই 80 পোৱাটোৱে যদি 4 পায় 90 পোৱাটোৱে 4.5 পাব গ'ল মানে 4 আৰু 4.5 0.5 নম্বৰৰ অকল ডিফাৰেঞ্চ থাকিব গতিকে তাতো ইমান বেছি ডিফাৰেঞ্চ নাই কিন্তু CTETৰ যদি কোনোবাই 2-4 নম্বৰ বেছি পায় তাত কিন্তু বহুত ডাঙৰ ডিফাৰেঞ্চ এটা আহিব কেনেকৈ আহিব আমি ইয়াৰ পিছৰ উদাহৰণটোত চাম এতিয়া উদাহৰণ হিচাপে চোৱা আমি দুজন ষ্টুডেণ্ট লৈছোঁ তেতিয়া ক'বলৈ গ'লে ষ্টুডেণ্ট 1 আৰু ষ্টুডেণ্ট 2 HSৰ ক্ষেত্ৰত বা D.El.Edৰ ক্ষেত্ৰত তেওঁলোকৰ যিমানখিনি নম্বৰ আছে আমি গোটেইখিনি একে ধৰি লৈছোঁ আৰু NCC বা কালচাৰেল চবৰে থাকিব পাৰে নাথাকিব পাৰে যিহেতু সেইটো মানে যাৰ থাকে তাৰ লগতে ডিফাৰেঞ্চটো আহিব ন গতিকে আমি সেইটো ইয়াত কনচিডাৰ কৰা নাই আমি অকল HSৰ মাৰ্কছ D.El.Edৰ মাৰ্কছ আৰু ধৰা CTETৰ মাৰ্কছটো কনচিডাৰ কৰিছোঁ তাতো আমি D.El.Ed আৰু HSত তেওঁলোকৰ মাৰ্কছকেইটা একে ধৰিছোঁ কোনোবাই ধৰা HSত 60% দুজনে পাইছে D.El.Edৰ ক্ষেত্ৰতো দুজনে 80% পাইছে 60% পাই দুজনে ধৰা তোমাৰ 500 ভিতৰত 3 পাইছে আৰু তোমাৰ D.El.Edৰ ক্ষেত্ৰত তেওঁলোকে 80% পাই পিনি 4 পাইছে দুটা একেই আছে এতিয়া নেক্সট চোৱা CTETত 100 মাৰ্কছ দি থোৱা আছে 100 মাৰ্কছ পাইছে বুলি দিছোঁ আচলতে এতিয়া ধৰা আমি গম পাওঁ CTETৰ পৰীক্ষাটো মানে 150 নম্বৰৰ এটা পৰীক্ষা হয় তাত 150 নম্বৰ পৰীক্ষা হ'ব তাত তোমাৰ যিটো নম্বৰ পাব সেইটোৰ পৰা আকৌ 100ৰ ভিতৰত পাৰ্চেণ্টেজটো লোৱা হয় এতিয়া চাবলৈ গ'লে CTETৰ 150ৰ ভিতৰত আমি ধৰিছোঁ যে তেওঁ এজনে ষ্টুডেণ্ট 1এ 100 পাইছে আৰু ষ্টুডেণ্ট 2এ 105 পাইছে 100 পোৱাজনৰ পাৰ্চেণ্টেজ হ'ব 66.67 ঠিক আছে তাৰ পৰা যদি আমি 85% ল'ব যাওঁ তেতিয়াহ'লে নম্বৰটো হ'ব 56.67 এটা নম্বৰ সেইটো হ'ব আৰু যিজনে 105 পাইছে তেওঁৰ হৈছে 70% তেওঁৰ যদি আমি 85% ল'ব যাওঁ তেতিয়া হ'ব 59.5
ঠিক আছে, এই দুটাৰ ডিফাৰেঞ্চটো আছে। এটাত পালে তেওঁ 100 পাই পিনি এজনে পাইছে 56.67 আৰু 105 পাই পিনি এজনে পাইছে 59.5। গতিকে আমি যদি এটা ডিফাৰেঞ্চ হিচাপে চাবলৈ যাওঁ তেন্তে দেখিম যে 1 নম্বৰ ষ্টুডেণ্টজনৰ বাকীবোৰতো একেই আছিল, অকল চিটেটৰ মাৰ্কছটো ডিফাৰেঞ্চ। গতিকে টোটেলত দেখিছোঁ যে প্ৰথমজনৰ হৈছে 63.67 আৰু ছেকেণ্ডজনৰ হৈছে 66.5। গতিকে চাবলৈ গ'লে মাত্ৰ 5 নম্বৰ বেছি পোৱাৰ কাৰণে তেওঁৰ পাৰ্চেণ্টেজত মানে টোটেল মাৰ্কছটোত অলমষ্ট ক'বলৈ গ'লে 3 নম্বৰ বাঢ়ি গৈছে। আৰু চিটেটত বা এনেকুৱা ধৰণৰ বিলাকত য'ত মেইন লিষ্ট প্ৰস্তুত কৰে তোমালোকে শুনিছে চাগে বা গম পাইছে, এতিয়া ৰিচেণ্টলি মাৰি আছে যে কোনোবাই ধৰা 0.101 কাৰণে নাপালোঁ, আমুকৰ কাৰণে নাপালোঁ, একদম পইণ্টত খেলটো হৈ যায়। তাকো ধৰা পইণ্টৰ পিছতো 3 নম্বৰ ডিজিটটো বা সেনেকুৱা ধৰণৰ নম্বৰটো মানে সলনি হ'ব পাৰে। গতিকে ইয়াত প্ৰতিটো পইণ্ট বা প্ৰতিটো নম্বৰে বহুত মূল্যৱান। গতিকে ইয়াত চাবলৈ গ'লে চিটেটত 100 পাই পিনি আৰু 105 পাই পিনি মাত্ৰ 5 নম্বৰ এটা বেছিকৈ পাইছে। আৰু সেই 5 নম্বৰটো ইমান ডাঙৰ ডিফাৰেঞ্চ এটা 3 নম্বৰৰ অলমষ্ট 3 নম্বৰ এটা ডিফাৰেঞ্চ এটা আনিছে। গতিকে সেইটোৱে কিমান ডাঙৰ ফেক্টৰ কৰিব পাৰে। গতিকে চিটেটটো আটাইতকৈ ইম্পৰ্টেণ্ট হয়, যাতে আমি এই পৰীক্ষাটো ভালকৈ দিব পাৰোঁ, ভালকৈ দি পিনি আমি এটা ভাল স্ক'ৰ কৰিব পাৰোঁ। তুমি যদি ভাল স্ক'ৰ এটা কৰিব পাৰা তুমি অলমষ্ট বহুতৰ পৰা আগলৈ গুচিয়ে যাবাগৈ। গতিকে চিটেটটো ভালকৈ দিয়াটো, চিটেটত ভালকৈ স্ক'ৰ কৰাটো বহুত দৰকাৰী। গতিকে সেইকাৰণে আমি চিটেটত যাতে ভাল স্ক'ৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি গুৰুত্ব দিব লাগে বা সেইধৰণে কৰিব লাগে। এতিয়া চাওঁ চিটেটৰ চিলেবাছখন চাওঁ। প্ৰথমতে চাম আমি LP কাৰণে। প্ৰথমতে কৈ লৈছোঁ যে চিটেটৰ যিখন পেপাৰ হয় সেইখন 150 নম্বৰ হয়। তাত 5টা ছেকশ্যন থাকে LP কাৰণে। কি থাকে সেইকেইটা, এটা হৈছে CDP বুলি কয়, যিটো কোৱা হয় চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি। ছেকেণ্ডটো হ'ব পাৰে মেথছ হওক বা EVS, আমি ধৰক EVS ধৰিছোঁ। ছেকেণ্ডটো EVS হ'ব পাৰে। থাৰ্ডটো হৈছে মেথছ, আৰু দুখন পাবৰ থাকিব লেংগুৱেজৰ পেপাৰ, লেংগুৱেজ 1 আৰু লেংগুৱেজ 2। এনেকৈ ধৰণে আমাৰ 5টা ছেকশ্যন থাকিব। এই প্ৰতিটো ছেকশ্যনতে থাকিব 30 নম্বৰকৈ। গতিকে 5কে 30টা মানে 30 নম্বৰকৈ 5টা ছেকশ্যনত হ'ব আমাৰ 150 নম্বৰ। এতিয়া চাইল্ড ডেভেলপমেণ্টৰ যিখিনি আছে তাৰ পৰা পেডাগজিখিনি আহে। তোমালোকে যি বিভিন্ন ধৰণৰ থিয়ৰিবিলাক পঢ়িছা, কেনেকৈ পঢ়াব লাগে, কি কৰিব লাগে সেইবিলাক শিকিছা। স্কিলবিলাকৰ বিষয়ে আহিছে, নাইবা টেকনিকৰ বিষয়ে আহিছে, নে এজ এ হ'ল ক্লাছৰুমত কেনেকৈ ক্লাছৰুম মেনেজমেণ্ট কৰিম, লিডাৰশ্বিপত কি আহিব পাৰে, এনেকুৱা ধৰণৰ চাইল্ড পেডাগজিৰ লগত জড়িত যিমানখিনি কথা তোমালোকে পাইছা পঢ়িছা সেইবিলাকৰ পৰাই আহিব। ইয়াত কোনো এক্সট্ৰা কণ্টেণ্ট বুলি নাথাকে, সেই পেডাগজিখিনিৰ পৰা আহিব। তাত 30 নম্বৰৰ ভিতৰত 30 নম্বৰ তাৰ পৰা আহিব। গতিকে ইয়াৰ টোটেল মাৰ্কছ 30, পেডাগজিৰ পৰা গোটেই CDP গোটেই চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ওপৰত বেছ কৰি পিনি 30 নম্বৰ আহিব। ছেকেণ্ডত ধৰিছোঁ EVS। EVSৰ কি হয়, LP লেভেলত যিহেতু হয়, গতিকে ইয়াত 15 নম্বৰ আহিব কণ্টেণ্টৰ ফালৰ পৰা আৰু 15 নম্বৰ আহিব পেডাগজিৰ ফালৰ পৰা। পেডাগজি মানে কি গম পাইছে, আৰু কণ্টেণ্ট মানে এইটো বুজোৱা হৈছে যে ক্লাছ 1ৰ পৰা ক্লাছ 5লৈ যিখিনি মানে আমাৰ NCERT কিতাপ আছে, সেই NCERT কিতাপত যিখিনি EVSৰ কণ্টেণ্ট থাকিব, সেই কণ্টেণ্টবোৰৰ পৰা কনচেপচুৱেল বা ধৰা তেনেকুৱা ধৰণৰ কিছুমান কণ্টেণ্টৰ ওপৰত বেছ কৰি পিনি কিছুমান প্ৰশ্ন আহিব। গতিকে সেই ক্ষেত্ৰত আমি ক'বলৈ গ'লে 15 নম্বৰ আমাৰ কণ্টেণ্টৰ পৰা আহিছে আৰু 15 নম্বৰ আহিছে আমাৰ পেডাগজিৰ পৰা। গতিকে টোটেল নম্বৰ 30 হৈছেগৈ। মেথছৰ ক্ষেত্ৰতো 15 নম্বৰ আমাৰ এই কণ্টেণ্টখিনিৰ পৰা আহিব। কণ্টেণ্ট মানে ইয়াত যোগংগ বিভংগ তেনেকৈ ধৰণে কৰিব নিদিয়ে। কণ্টেণ্টটোৰ পৰা পাৰ্টিকুলাৰ টপিক এটা বিষয়ে দি দিলে সেই টপিকটো পঢ়াওঁতে বা কৰোঁতে কি ধৰণে কি কৰিব লাগিব, অলপমান তেনেকুৱা কনচেপচুৱেল কথাবিলাক আহে। গতিকে আমি এনেই ধৰা ADRE কাৰণে কোনোবাই বোলে মেথছ কৰি গৈছে সেনেকুৱা ধৰণৰ বস্তুবিলাক নাহে। ইয়াত অলপমান বিষয়টোৰ ওপৰত মানে দখল থকাকৈ বা বিষয়টোৰ ওপৰত কনচেপ্ট থকাকৈ সেইটো দৰকাৰ হ'ব। তাৰ বাহিৰে পেডাগজি থাকিব। ইয়াতো ধৰা বিভিন্ন ধৰণৰ পলিচি বা থিয়ৰি বিষয়ে থাকিব। সেই থিয়ৰিখিনিকে আমি কেনেকৈ এপ্লাই কৰিম, কোনটো কৰিলে বেটাৰ হ'ব, চাইল্ডৰ কাৰণে কোনটো বেছি বেনিফিচিয়েল হ'ব, সেনেকুৱা ধৰণৰ টপিকে আহিব। গতিকে ইয়াতো আমাৰ টোটেল 30 নম্বৰ হ'ল। 90 নম্বৰ ইতিমধ্যে গৈছেগৈ। তাৰপৰা আহিলে লেংগুৱেজ 1। লেংগুৱেজ 1ত আমি তোমালোকে যদি অসমীয়া মিডিয়ামত এপ্লাই কৰিব বিচাৰা তেনেহ'লে তোমালোকৰ প্ৰথম লেংগুৱেজটো আছামিজ দিবা, কাৰণ অসমীয়াত থাকিব লাগে। আৰু ছেকেণ্ড লেংগুৱেজ তোমালোকে অসমীয়া দিয়া, তোমালোকে ইংলিছ দিয়া, হিন্দী দিয়া, তোমালোকৰ নিজৰ কথা, কিন্তু ফাৰ্ষ্ট লেংগুৱেজটো আমি অসমীয়া দিব লাগিব। ইয়াতো দুটা পাৰ্ট আহিব, পেডাগজি আৰু কণ্টেণ্ট। পেডাগজিৰ ফালৰ পৰা লেংগুৱেজ ডেভেলপমেণ্টৰ পৰা লেংগুৱেজৰ ওপৰত বেছ কৰি পিনি সেনেকুৱা পেডাগজিখিনি আহিব। লেংগুৱেজ ডেভেলপমেণ্টৰ ওপৰত মানে লেংগুৱেজটো কেনেকৈ পঢ়াব লাগে, কি কৰিব লাগে সেই বস্তুখিনি থাকিব। আৰু কণ্টেণ্টৰ ফালৰ পৰা চাবলৈ গ'লে তাত মানে আমাৰ কি হ'ব, এটা পেৰাগ্ৰাফ টাইপৰ এটা আহিব আৰু ধৰা এটা সৰু কবিতা টাইপৰ এটা আহিব। এতিয়া তাৰ পৰা আমি কিছুমান উত্তৰ উলিয়াব লাগিব, আৰু তাৰ ভিতৰতে হয়তো গ্ৰামাৰ সোমাই থাকিব পাৰে। এতিয়া চাবলৈ গ'লে ইয়াত আমাৰ ব্যাকৰণখিনিও থাকে অসমীয়া, ব্যাকৰণখিনি খালি অলপমান টান টাইপৰ আহে। টান মানে কি, এইটো কাৰণে টান বুলি কৈছোঁ কাৰণ আমি সাধাৰণতে অসমীয়া ব্যাকৰণৰ পৰা মেট্ৰিক দিয়াৰ পাছতে আঁতৰি যোৱা হয়। যিসকলে অসমীয়াত পঢ়িছে তেওঁলোকৰ কথা বেলেগ। এতিয়া আমি ধৰা সমাস কি আছিলে, বিভক্তি কি আছিলে, ধাতু প্ৰত্যয়, আমি সেইবিলাক পাহৰি গৈছোঁ। গতিকে সেই বস্তুখিনিৰ ওপৰত কিছুমান প্ৰশ্ন আহে। গতিকে এই অসমীয়াৰ নম্বৰটো যদি ভালকৈ পাব লাগে হয় তেতিয়াহ'লে আমি অলপমান গ্ৰামাৰখিনি বা ব্যাকৰণখিনি আমি জনাটো দৰকাৰী। তাৰ বাহিৰে আমাৰ পেৰাগ্ৰাফ থাকিবই, এটা কবিতা থাকিবই, তাৰ পৰা আমাৰ কিছুমান উত্তৰ উলিয়াবলৈ আহিব। আৰু নাইবা তোমাৰ লেংগুৱেজ ডেভেলপমেণ্টৰ ওপৰতো তেনেকৈ আমাৰ লেংগুৱেজ বেছ পেডাগজি কিছুমান আহিব পাৰে। ঠিক তেনেধৰণে এইটো হ'ব। আৰু ছেকেণ্ড পেপাৰখনৰ কাৰণে সাধাৰণতে প্ৰ'জ দুটা দিয়ে, মানে ধৰা প্ৰ'জ
দি দিব দুটা, তাৰ পৰা কিছুমান উলিয়াব দিব আৰু কণ্টেণ্ট বেছ কৰি পিনেও কণ্টেণ্টৰ এনেকৈ দি দিব। তোমালোকে যিটো ছাবজেক্ট চুজ কৰা তাৰ ওপৰত ডিপেণ্ড কৰিব, কোনোবা ইংলিছ ল'ব পৰা, কোনোবা হিন্দী ল'ব পৰা, চাবা যাৰ যোনে যিটো ভাল পোৱা সেই ধৰণে আমি লেংগুৱেজ 2 কাৰণে কৰিব লাগিব। ইয়াতো ক'বলৈ গ'লে ইউ পিৰ কাৰণে গোটেইখিনি লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 অলম'ষ্ট ছেমেই হয়, চাইল্ড পেডাগজিখিনিও অলম'ষ্ট ছেমেই হয়। ইয়াত খালি দুটা ইয়াত 4টা পাৰ্টহে আছে। ইয়াত খালি ইফএছৰ বদলি আহি যাব ছায়েন্স আৰু মেথছ। ছায়েন্সৰ পৰা অলপমান প্ৰশ্ন আহিব, মেথছৰ পৰা অলপমান আহিব। এতিয়া কিমান আহিব? ছায়েন্সৰ পৰা আহিব 30 নম্বৰ, মেথছৰ পৰা আহিব 30 নম্বৰ। ইয়াতো তোমাৰ কণ্টেণ্ট হিচাপে 15 নম্বৰ, 15 নম্বৰ, মানে ছায়েন্সৰ কণ্টেণ্ট 15, মেথছৰ 15, পেডাগজি 15, তাৰপিছত ছায়েন্সৰ পেডাগজি 15, মেথছৰ পেডাগজি 15, এনেকৈ টোটেল কৰি পিনি 60 মাৰ্কছ তাৰ পৰা আহিব। এতিয়া ইয়াৰ কাৰণে আমি ক'বলৈ গ'লে 6ৰ পৰা 8লৈকে যিখিনি আমাৰ কিতাপ থাকে সেইখিনি বিষয়ে আমি তাৰ মানে ছায়েন্সৰ হওক মেথছৰ হওক কনচেপ্টখিনি আমি জনাটো বেছি দৰকাৰী। ঠিক আছে, গতিকে এইখিনি বস্তু মানে যদি খৰচি মাৰি চাওঁ বা কনচেপ্টখিনি আমাৰ ক্লিয়াৰ থাকে তেতিয়া আমাৰ সুবিধা হ'ব। নহ'লে কিন্তু কিছুমান ক্ষেত্ৰত অলপমান টান হৈ পৰে যদি আমাৰ কণ্টেণ্টৰ ওপৰত ইমান দখল নাই। ঠিক আছে, গতিকে তোমালোকে 6ৰ পৰা 8লৈ কিতাপখিনি যিমান পাৰি বেছিকখিনি কনচেপ্টখিনি তোমালোকৰ ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিবা। ঠিক আছে, ইয়াৰ 15 নম্বৰ তেনেকৈ ধৰণে আহিব। এইখন হৈছে ছায়েন্সৰ কাৰণে, যিসকলে ছায়েন্স টিচাৰৰ কাৰণে এপ্লাই কৰিব। যিসকলে আৰ্টছৰ হ'ব তেওঁলোকৰ কাৰণে ছ'চিয়েল ছায়েন্সৰ পৰা প্ৰশ্ন আহিব, তাৰ টোটেল 60 নম্বৰে আহিব। তাত কিন্তু পেডাগজি অকল 20 মাৰ্কছ আহিব আৰু কণ্টেণ্টৰ ফালৰ পৰা 40 মাৰ্ক আহিব। গতিকে ছ'চিয়েল ছায়েন্সৰ 6 to 8 তোমালোকে ছ'চিয়েল ছায়েন্সৰ যিখিনি আছে তোমাৰ সেইখিনি তোমালোকে চাব লাগিব। তাৰ পৰা এখন 40 নম্বৰ আহিব আৰু সেইখিনি ভালকৈ চাব পাৰিলে আমাৰ 40 মাৰ্কটো যিমান বেছি স্ক'ৰ কৰিব পৰা আমাৰ সুবিধা হ'ব। তাৰ বাহিৰে বাকীখিনিতো একেই আছে। ইয়াত খালি পেডাগজি ছ'চিয়েল ছায়েন্সৰ লগত জড়িত পেডাগজিখিনি মানে 20 মাৰ্কছ আহিব। গতিকে এজ এ হ'ল আমাৰ ইয়াতো 150 মাৰ্কছ হৈছে। গতিকে এই LP হওক UP হওক যিমান পাৰোঁ আমাৰ সেইটোৰ ওপৰত তেনেকৈ LPত যিমান স্ক'ৰ কৰিব পাৰিছোঁ UPত কিমান কৰিব পাৰিছোঁ সেনেকৈ আমাৰ মেটাৰ কৰিব। LPত যিহেতু পোষ্ট বেছি থাকে গতিকে অলপমান সহজ হয়, কিন্তু UPত পাবলৈ হ'লে অলপমান আমাক স্ক'ৰটো বেছি কৰিব লাগিব, কাৰণ UPত ধৰা তোমাৰ পোষ্টৰ সংখ্যাও কম হয়। তাকো তোমাৰ ছায়েন্স আৰু আৰ্টছ দুটা বস্তু ভাগ ভাগ হৈ যাব। ছায়েন্স টিচাৰ তাৰপৰা এছিষ্টেণ্ট টিচাৰ বেলেগ বেলেগ হৈ যাব ন। গতিকে সেইকাৰণেও আমাক পোষ্টৰ সংখ্যা কম হৈ যায় কাৰণে মাৰ্কছটো বেছিকৈ প্ৰয়োজন হয়। গতিকে কোনোবাই যদি LPত বিচাৰা তেনেহ'লে তোমালোকৰ কষ্টটো অলপ বেছিকৈ আৰু অলপ মানে খৰচি মাৰি পিনি পঢ়িব লাগিব। গতিকে চিলেবাছৰ ক্ষেত্ৰত আমাৰ এয়াই আছিলে। এতিয়া আহোঁ মেইন টপিকটোলৈ, সেইটো হৈছে প্ৰিপেৰেশ্যন বা আমি প্ৰস্তুতি কেনেকৈ চলাব লাগিব এই পৰীক্ষাটোৰ কাৰণে। এতিয়া মই আশা কৰিছোঁ যে তোমালোকে যিসকলে ভিডিঅ'টো চাই আছা তেওঁলোকে হয়তো এইবাৰ B.Ed বা D.El.Edৰ ক্ষেত্ৰত তেওঁলোকে এডমিশ্যন লৈছে বা তেওঁলোকে 3rd ছেমিষ্টাৰত বা এনেকৈ ছেমিষ্টাৰটো কণ্টিনিউ কৰি আছে। ঠিক আছে, তেওঁলোকে ওলাই যোৱা কোনোবা আছা বুলি মই এতিয়া ধৰা নাই। যদি কোনোবা আছা তেনেহ'লেও একো নাই, একেখিনি কথাই হ'ব, খালি তোমালোকৰ কাৰণে বেছি ভাল হ'ব। এতিয়া কথাটো ক'বলৈ গ'লে যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে সময় কম আছে আৰু যিসকলে অলৰেডি পাছ আউট হৈ গৈছে তেওঁলোকৰ কাৰণে সময় বহুত আছে। সেই হিচাপে 3 মাহ সময় তেওঁলোকে যথেষ্ট সময় পাব তেওঁলোকে কৰিবৰ কাৰণে। এতিয়া মই ইয়াত প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত মই কি ধৰণে ভাবোঁ বা মোক কি ধৰণে কৰিলে সুবিধাজনক হ'ব বুলি মই ঠিক কৰিছোঁ সেইবোৰ তাৰ বিষয়ে আলোচনা কৰিম। কাৰণ প্ৰস্তুতি চলোৱা বা প্ৰিপেৰেশ্যন কৰাৰ সকলোৰে আইডিয়াবিলাক বেলেগ বেলেগ বা সকলোৱে নিজৰ নিজৰ ধৰণে কৰে। গতিকে এই ক্ষেত্ৰত যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ তোমালোকে চাব পৰা। যদি তোমালোকৰ লাগে যে এনেকৈ ধৰণে কৰিলে বা মই কোৱা নিচিনাকৈ কৰিলে তোমালোক উপকৃত হ'ব পৰা তেন্তে তোমালোকে এইটোক প্ৰচেছটো ফ'ল' কৰিব পৰা, নহ'লে বাকী তোমালোকৰ নিজৰ কথা আৰু। এতিয়া প্ৰথম কথা হ'ল যিসকলে পঢ়ি আছা মই তেওঁলোকৰ কাৰণে কৰিছোঁ, যিসকলে কণ্টিনিউ কৰি আছা তোমালোকৰ সময়টো কম আছে। এতিয়া প্ৰথম কথা হ'ল তোমালোকে স্কুল ইণ্টাৰ্ণশ্বিপত যাব লাগিব বা তোমালোকৰ বেলেগ পঢ়া চঢ়াখিনি থাকিবই, এছাইনমেণ্ট প্ৰেক্টিকাম সেইবোৰতো চলি থাকিবই। গতিকে তোমালোকৰ কাৰণে খুব কম সময় আছে। প্ৰথমতে মই তোমালোকক এইটোৱে কমাই আছে হ'ল চাবলৈ গ'লে চিলেবাছখন গোটাই পিনি চিলেবাছৰ টপিকখিনি যিমান পৰা তোমালোকে টপিকখিনিৰ বিষয়ে বহুত ডাঙৰকৈ নহ'লেও টপিকখিনিৰ বিষয়ে যি জানা তোমালোকে চাবলৈ চেষ্টা কৰা। কিন্তু যিহেতু সময় কম আছে বা তোমালোকৰ ব্যস্ত আছা গতিকে মই তোমালোকক ছাজেষ্ট কৰিম তোমালোকে মোৰ মতে প্ৰথমতে এটা কাম কৰা, CTETৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে বেছি নহয়, প্ৰথমতে তোমালোকে এখন পেপাৰ গোটোৱা, যোৱা বছৰ হৈছে পেপাৰখন গোটোৱা। পেপাৰখন গোটাই পিনি তোমালোকে ৱেবছাইটত পাই যাব, ডাউনলোড কৰিব পাৰিবা। গোটাই পিনি তোমালোকে প্ৰথমতে সেই পেপাৰখনৰ চাইল্ড ডেভেলপমেণ্ট CDP-টোৱে বোলে প্ৰথমতে উলিয়াই লৈছা। বাকীখিনি নিচিনা একেই হ'ব বাৰু, মই মাত্ৰ CDP-টোকে বাৰু উদাহৰণ হিচাপে ধৰিছোঁ। CDP-কে উলিয়ালে তোমালোকে উলিয়াই লৈ পিনি তাত তোমালোকে চোৱা যে প্ৰতিটো মানে প্ৰশ্নবিলাক তাত কেনেকুৱা ধৰণৰ আহিছে। তুমি প্ৰশ্নবিলাকৰ উত্তৰ নাজানা সেইটো বাৰু মই পিছত কনচিডাৰ কৰিবা। এতিয়া মাত্ৰ মই তোমালোকক চাব কৈছোঁ যে প্ৰশ্নবিলাক কেনেকুৱা ধৰণৰ আহিছে। এফালৰ পৰা প্ৰশ্নবিলাক এটা এটাকৈ চাই যোৱা। প্ৰশ্নবিলাক চাই যাওঁতে তুমি মন কৰা যে প্ৰথমৰ প্ৰশ্নটো দেখিলা বোলে এই প্ৰশ্নটো ক'ৰ পৰা আহিলে, উত্তৰটো তুমি নাজানা পিছৰ কথা। প্ৰশ্নটো দেখি পিনি পঢ়ি পিনি যিহেতু তোমালোকে হয়তো পাছ আউট কৰি গৈছা, কোনোবাই পঢ়ি আছা, অলম'ষ্ট কিবা এটা নহ'লে আইডিয়া আহিছে ন যে
এনেকৈ ধৰণে হৈছে। যদি তোমালোকৰ প্ৰশ্নটোৰ ওপৰত আইডিয়াও অহা নাই, তোমালোকে দেখিছা তাত কেইজনমান বোলে এই থিয়ৰিটো কোনে দিছিলে বুলি সুধিছে, থিয়ৰিটো কোনে দিছিল তেওঁলোকৰতো 4-5জনৰ নাম 4জনৰ নাম দিয়া থাকিব বা 3জনৰ নাম দিয়া থাকিব ন। সেই মানুহকেইজনৰ নামকেইটা তুমি ধৰা এখন এক্সট্ৰাকৈ পেপাৰ এখন কাগজ এখন লৈ লোৱা বা এখন তোমাৰ বহি লৈ লোৱা, তাত তুমি সেই টপিককেইটা লিখি লোৱা যে কাৰ কি বিষয়ে তুমি পালা। এনেকৈ তুমি গোটেইখিনি বস্তু গোটেই পেপাৰখন চাই পিনি CDP কাৰণে প্ৰথমতে তুমি ওলাই লোৱা। প্ৰথমে CDP কাৰণে তুমি গোটেই 30টা প্ৰশ্ন চালা, চাই পিনি সেই প্ৰশ্নটো উত্তৰ তুমি নাজানা পিছৰ কথা, কিন্তু সেই প্ৰশ্নটোত কাৰ বিষয়ে কোৱা হৈছে, প্ৰশ্নটো ধৰা থিয়ৰিটো বোলে পিয়াজে থিয়ৰিটোৰ বিষয়ে কিবা এটা উল্লেখ কৰিছে যে পিয়াজে থিয়ৰিটো বোলে আমুকটো কি হয়, তুমি পিয়াজে থিয়ৰি পাই গ'লা ন, গোটেই পিয়াজে থিয়ৰি বুলি তোমাৰ নোটবুকখন লিখি থোৱা, বেলেগ একো লিখিব নালাগে, জাষ্ট টপিকটো লিখা। এনেকৈ ধৰণে গোটেই তোমালোকে 30টা টপিক চিলেক্ট কৰা। চিলেক্ট কৰাৰ পাছত প্ৰথমটো এখন পেপাৰ কৰিলা, এতিয়া তুমি প্ৰশ্ন পেপাৰখন ছল্ভ কৰিব নালাগে, প্ৰথম দিনটোত তুমি সেইটা ঠিক কৰিলা, তাৰপৰা তুমি নেক্সট তুমি পিছৰখন পেপাৰ ডাউনলোড কৰা, পুৰণা আৰু এখন পেপাৰ কৰা। এনেকৈ সেইখন পেপাৰটো তোমালোকে চোৱা যে তাত কি প্ৰশ্ন আহিছে। তাত দেখিবা তোমালোকে কিছুমান প্ৰশ্ন কমন আহিব, কিছুমানে ধৰা প্ৰশ্নবিলাক কমন নহ'ব পাৰে, কিন্তু যাৰ ওপৰত প্ৰশ্নটো ধৰা যাৰ ওপৰত বেছ কৰি বনাইছে, বোলে ধৰা তোমাৰ চমস্কিৰ কিবা থিয়ৰি এটাৰ ওপৰত দিছে, যাৰ ওপৰত দিছে তোমালোকে সেইটোতো পাই যাবা ন, যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ ওপৰত দিছে, গম পাইছে, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ টপিকটো পাই গৈছা। কাৰণ কুৱেশ্যনবিলাকতো কেতিয়াও কমন নাহে বাৰু, আহিব পাৰে 2টা কনচেপ্টটো, কিন্তু প্ৰশ্নবিলাকৰ থিমটো মেইন বস্তুটো য'ৰ পৰা হয় সেইটোতো কমনে থাকিব, এক্সট্ৰাকৈ কিবা এটাতো দিব নোৱাৰে। গতিকে এনেকৈ তোমালোকে 2খন বা 3খন পেপাৰ কৰি পিনি, বেছি নকৰিবা, মাত্ৰ 2খন বা 3খন পেপাৰ চাই পিনি তোমালোকে ইম্পৰ্টেণ্ট টপিককেইটা প্ৰথমে চিলেক্ট কৰি লোৱা যে এইকেইটা টপিক হ'ব পাৰে, এইকেইটা টপিকৰ পৰা প্ৰশ্ন আমাৰ আগতে আহিছে, ঠিক আছে। তাৰ পৰা সেনেকৈ লৈ পিনি তোমালোকে যিহেতু তোমালোকৰ ওচৰত সময় কম আছে, গতিকে তোমালোকে সেই টপিককেইটাৰ পাই গ'লা। প্ৰথমে CDP হৈ গ'ল, যিমান পৰা সোনকালে কৰিবা, এদিন 2দিনৰ ভিতৰত আৰু এইখিনি CDP তুমি প্ৰথমে পাই গ'লা। তাৰপৰা তুমি বাকীকেইটাৰ বিষয়টো চোৱা, সেনেকৈ তোমালোকে লিষ্ট আউট কৰি লোৱা যে 2024 মোৰ এইটা টপিকেই ইম্পৰ্টেণ্ট আছিলে, মানে এইটা টপিক আহিছে, 25 দেখিলা মোৰ এইটা টপিক আহিছে। তোমালোকে মানে এক্সট্ৰা টপিক বুলি নিলিখিবা, 24 বা 23 বুলি টপিকটোৰ লগতে ধৰা তোমাৰ যাৰ বিষয়ে আহিছে তুমি সেইটো একেলগে কৰিব লাগিব। বোলে পিয়াজৰ বিষয়ে তুমি ইমানটো আহিছিলে, 2022তো আহিছিল, 2023তো আহিছে, লগতে যদি পাৰা কিহৰ ওপৰত আহিছে, বোলে কগনিটিভ ডেভেলপমেণ্টৰ বোলে ষ্টৰ কেইটাৰ ওপৰত আহিছে, বোলে ষ্টৰ লিখিছা, তাৰ নাইবা তাৰ বোলে পিয়াজে বোলে কিছুমান ধৰা তোমাৰ কি টাৰ্মৰ ওপৰত আহিছে, বোলে স্কিমা কি সুধিছে, বোলে তাৰ ওপৰত আহিছে, সেনেকৈ ধৰণে তোমাৰ ৱৰ্ডটো কি পাইছা, কিহৰ ওপৰত আহিছে, সেনেকৈ তোমালোকে বনাই লোৱা, হৈ গ'ল। এনেকৈ তোমালোকে কৰি দিয়াৰ পাছত 2খন বা 3খন পেপাৰ চোৱাৰ পাছত তোমালোকৰ হাতত মেইন টপিককেইটা আহি যাব, ঠিক আছে। গতিকে সেই টপিকখিনি তোমালোকে প্ৰথমতে প্ৰিপেয়াৰ কৰা, যিহেতু সময় তোমালোকৰ হাতত কম, গতিকে সেই টপিকখিনি প্ৰথমতে যিমান পৰা সোনকালে তোমালোকে কমপ্লিট মানে নেটতে চোৱা বা কেনেকৈ পঢ়া তোমালোকৰ নিজৰ কথা, কিতাপো গোটাব পাৰা, কিন্তু মই কিতাপ গোটাবলৈ এতিয়া নকওঁ, কাৰণ কিতাপ নোগোটাবা, কিতাপ গোটাতকৈ তোমালোকে যদি কুৱেশ্যন পেপাৰ গোটোৱা সেইবিলাক বেছি কামত দিব। মানে তোমালোকে আজিকালি ইউটিউবতে ইমানবিলাক ভিডিঅ' থাকে, নাইবা তোমাৰ গুগলত চাৰ্চ কৰিলেও আমি পাওঁ, গতিকে সেই পাৰ্টিকুলাৰ থিয়ৰিটোৰ ওপৰত তোমালোকে কি নোট গোটাব পৰা গোটাবা। এতিয়া প্ৰথম কথা হৈছে, ছেকেণ্ড কথা হৈছে, এতিয়া ধৰা নোটটো আমি কেনেকৈ বনাম। আমি আগতে সাধাৰণতে নোট বনালে কি কৰোঁ, গোটেই দীঘলকৈ বনাওঁ, তোমালোকে সেনেকৈ নকৰিবা। টপিকটো কাপাৰ টপিক এটা পাইছা, টপিকটোৰ ওপৰত যিমান পাৰা 1 পেজৰ নোট বনাবা, এখন পেজতে যাতে তোমাৰ নোটটো কমপ্লিট হৈ থাকে। বোলে পিয়াজে তুমি ষ্টৰ চাইটাত পালা 4 ষ্টৰ, জাষ্ট সিমানটো লিখিবা। পিয়াজে ক'ৰ হয় তেওঁৰ বিষয়ে জাষ্ট সেইটো কাউণ্ট্ৰিখনৰ নামটো লিখিলা, যেনিবা ষ্টৰ কেইটাৰ পৰা লিখিলা, ষ্টৰ কেইটা বোলে আমুক সেই ষ্টৰ কেইটাৰ 4টা ষ্টৰ এইকেইটা, এটা বয়সৰ ৰেঞ্জকেইটা এইকেইটা, তাত বোলে মানে বিশেষত্ব হিচাপে বোলে এইকেইটা পইণ্টকেইটা হয়, বোলে ইয়াত বোলে ধৰা তোমাৰ তেওঁলোকে মানে ৰিভাৰ্চেবল থিংকিং হয়, এইটো ষ্টৰ ৰিভাৰ্চেবল থিংকিং হয়, জাষ্ট ৰিভাৰ্চেবল থিংকিং হয় নহয়, জাষ্ট তুমি বুজি পোৱাকৈ আৰু এটা পেজতে সেনেকৈ একদম চিম্পুলকৈ সেনেকৈ ধৰণে নোটটো বনাবা, যাতে এখন পেজ চালেই তোমাৰ গোটেই কনচেপ্টটো আহি যায়। এনেকৈ ধৰণে তোমালোকে পঢ়ি যোৱা আৰু নোটবিলাক বনাই যোৱা। এই বস্তুখিনি তোমালোকে যিহেতু তোমালোকৰ এতিয়ালৈকে 3 মাহ সময় আছে, গতিকে তোমালোকে প্ৰায় মোৰ ফালৰ পৰা ক'বলৈ গ'লে তোমালোকে ডিচেম্বৰৰ ভিতৰত এইখিনি, নৱেম্বৰ মাহটো আছে আমাৰ, ডিচেম্বৰ আছে, ডিচেম্বৰৰ শেষলৈকে নতুন মাহ সোমোৱাৰ আগলৈকে তোমালোকে এনেকৈ তোমালোকৰ টপিকখিনি কমপ্লিট কৰা। কমপ্লিট কৰাৰ পাছতেই লগালগ তোমালোকে MCQ আগৰ প্ৰিভিয়াছ ইয়াৰ যিবিলাক PYQs আছে সেইবিলাক তোমালোকে প্ৰেক্টিছ কৰিব পাৰা। যদি সেনেকৈ নকৰাও, তোমালোকে ধৰা এইখিনি পঢ়ি থাকোঁতে টপিকখিনি কমপ্লিট নকৰাকৈও, গোটেইখিনি যিখিনি টপিক বনাইছা সেইখিনি নকৰাকৈও তোমালোকে অলপমান টপিক কৰিলা, তাৰপৰা তোমালোকে MCQৰ কাৰণে প্ৰেক্টিছ মানে MCQ PYQsখিনি তোমালোকে প্ৰেক্টিছ কৰি থাকিব পাৰা। কিন্তু মই এইটো ছাজেষ্ট কৰিম যে যিমান পৰা সোনকালে তোমালোকে শেষ কৰি দিয়া। এতিয়া চালা যে CDP বোলে এই 20টা টপিক পাইছা, এই 20টা টপিক তুমি 10 দিনত শেষ কৰি দিলা বা 15 দিনত শেষ কৰি দিলা, তাৰপিছত তুমি CDP যিখিনি থাকিব ছেকশ্যন হিচাপে থাকে ন, CDP কুৱেশ্যনখিনি PYQsখিনি 2011 চন নে 12 চন মানৰ পৰাই পায়, তুমি সেইখিনি প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰি দিয়া। কাৰণ ইয়াত তুমি বেছিকৈ পঢ়ি থাকিও লাভ নাই, যদিহে পৰীক্ষাত কেনেকৈ ধৰণৰ প্ৰশ্ন আহিছে তুমি কৰিব নোৱাৰা। গতিকে মোৰ ফালৰ পৰা মই এইটো ছাজেষ্ট কৰিম, প্ৰথমে তোমালোকে
প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 2-3খন গোটাই লোৱা, তাৰ পৰা প্ৰতিটো ছেকশ্যনৰ কাৰণে তোমালোকে ইম্পৰ্টেণ্ট টপিককেইটা গোটাই লোৱা, টপিককেইটা গোটাই পিনি সেই টপিকখিনিৰ ওপৰত তোমালোকে নিজৰ ফালৰ পৰা মানে এইটো নহয় যে ইউটিউবৰ কোনোবা ডাঙৰ ইউটিউবাৰৰ নাম কৈছে, তেওঁৰ ওপৰত চাইছা, তেওঁ প্ৰেজেণ্টেশ্যন এগাল ডাঙৰ লিখি পিনি দেখাই আছে, সেইবোৰ চাই সময় নষ্ট কৰি আছে, সেইবোৰ নকৰিবা। য'ত তোমালোকে কম সময়ৰ ভিতৰত যাতে তুমি চাব পৰা, তুমি বুজি পোৱাকৈ, য'ত তোমাৰ সুবিধা হৈছে, লাগে সৰু ইউটিউবাৰ হওক ডাঙৰ ইউটিউবাৰ হওক, যেনেকৈ যি নহওক, তুমি য'ত সুবিধা পোৱা সেনেধৰণে চাই পিনি তোমাৰ নিজৰ নোটটো বনাই লোৱা। বনাই পিনি সেই টপিকখিনি প্ৰথমতে CDP-খিনিকে লৈছা বোলে, CDP-খিনি শেষ কৰি দিয়া। শেষ কৰাৰ পাছত তুমি CDP-ৰ PYQsখিনি কৰিবৰ কাৰণে ট্ৰাই কৰা। কিতাপ যদি কিনা, এই PYQsৰ কিতাপবিলাক কিনিব পৰা আৰু সেইবিলাক প্ৰেক্টিছ কৰিব পৰা। নাইবা তোমালোকৰ আজিকালি ক'বলৈ গ'লে সেই মক টেষ্ট কিছুমান বিক্ৰীও কৰে অনলাইন, সেইবিলাকো ল'ব পৰা, বহুত বেছি দামো নহয়। নাইবা তোমালোকে ফ্ৰী কিছুমানো চাব পাৰা। ধৰা তুমি আজি বোলে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ ওপৰত তুমি পঢ়িলা, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ ওপৰত তুমি MCQ কৰিব বিচাৰিছা, তুমি যে চাৰ্চ কৰিব পাৰা ন গুগলত, যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ ওপৰত MCQ চাৰ্চ কৰিছা, তাৰপৰা যিটো আহিছে তুমি সেইটো ট্ৰাই কৰা। গতিকে তুমি যিটো নোট বনাইছিলা সেই নোটটোৱে তোমাৰ এইটো সহায় কৰিছে চাবা। তাত যদি এডিশ্যনেল কিবা ইনফৰ্মেশ্যন পোৱা, তুমি তাত তোমাৰ নোটটোত ভৰাই যাবা। সেনেকৈ ধৰণে তোমালোকে কৰা, চাবা। তাৰপিছত যাব, যদি প্ৰেক্টিছ তোমালোকৰ ভালকৈ হয়, মই তোমালোকক জোৰ দি ক'ব পাৰোঁ যে 110-15 ওপৰতো তোমালোকে আৰামত পাবা, যদিহে প্ৰেক্টিছটো ভালকৈ কৰিব পাৰা। এতিয়া কথা হ'ল, কোনোবাই এইটো ভাবিব পাৰা, যদি আমি এনেকৈ ধৰণে বনাওঁ, আমাৰ কিবা টপিক থাকি যাব নেকি? টপিক থাকি যাব পাৰে, নথকা নহয়। কিন্তু কথাটো হৈছে কি, তোমালোকে যেতিয়া এই টপিককেইটা তোমালোকৰ কমপ্লিট হৈ যাব, যদি সোনকালে শেষ কৰি দিব পাৰা, তোমালোকে সময়ো পাবা। সময় পোৱাৰ পিছত তোমালোকে চিলেবাছৰ পৰা সেই এক্সট্ৰা কি টপিক বাকী থাকিলে, সেইবিলাক টপিকৰ ওপৰত তোমালোকে যিহেতু পৰীক্ষাৰ আগতে অহা নাই, তোমালোকে গম পাবাই MCQ PYQsখিনি ধৰা MCQ হিচাপে যিবিলাক ট্ৰাই কৰি থাকিবা, তোমালোকে দেখিবা যে এনেকুৱা প্ৰশ্ন অহা নাই, কিন্তু ক'বতো নোৱাৰি, আহি যাব পাৰে। গতিকে তোমালোকে নেটতে এবাৰ পঢ়ি পিনি টপিকটো কি হয় সেইটোৰ ওপৰত তোমালোকে এটা কনচেপ্ট এটা ক্লিয়াৰ কৰি যাব পাৰা, যদি তোমালোকৰ সময়, যিহেতু তোমালোকৰ সময়টো কম আছে। মই সেইকাৰণে সেইটো ছাজেষ্ট কৰা নাই। প্ৰথমতে তোমালোকে ইম্পৰ্টেণ্ট টপিকখিনি বাছি লোৱা, টপিকখিনি বাছি লৈ পিনি তোমালোকৰ নোটটো বনোৱা, 1 পেজৰ নোট, এখন খুব বেছি 1 বা 2খন পেজত নোটটো শেষ কৰি দিবা। আৰু নোটটো তুমি বুজিব পৰাকৈ সুবিধাকৈ লিখিবা, বেলেগ কোনোবাই পঢ়ি বুজিব পৰাকৈ দীঘলকৈ লিখাৰ প্ৰয়োজন নাই। শ্বৰ্টকৈ তুমি বনাইছা, তোমাৰ নোট সেইটো, তুমি যেনেকৈ বুজি পাইছা সেইধৰণে বনাবা। আৰু সেই মেইন টপিকটো, তাৰ কনচেপ্টটো বুজিব চেষ্টা কৰা, কাৰণ সেই কনচেপ্টটোৱে তোমাক সহায় কৰিব পৰীক্ষাত প্ৰশ্নখিনি ছল্ভ কৰিবৰ কাৰণে। কাৰণ এনেকুৱা আমি এইবিলাক পৰীক্ষাত পোৱা নিচিনাকৈ ডাইৰেক্ট প্ৰশ্ন নাহে, ইয়াত তুমি ভাবিবলগীয়া, এনালাইচিছ কৰিবলগীয়া প্ৰশ্ন আহিব। গতিকে সেই প্ৰশ্নখিনি তুমি টপিকটো ভালকৈ বুজি পালেহে সেইটো ছল্ভ কৰাত সহায় কৰিব। গতিকে সেইধৰণে চাব পৰা, গতিকে সেইধৰণে কৰা। এতিয়া ক'বলৈ গ'লে ইম্পৰ্টেণ্ট টপিকছখিনি বাছি লোৱা PYQsখিনিৰ পৰা, তাৰপৰা চিলেবাছৰ লগত মিলাই পিনি সেই টপিক ৱাইজ তোমালোকে সেনেকৈ কৰি যোৱা। তাৰপিছত এনেকুৱা হ'ব পাৰে যে তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখিনি টপিকখিনি হৈ যোৱাৰ পিছত তোমালোকে কৰিবা। আৰু যিসকলৰ এতিয়া খুব সময় আছে, 3 মাহ সময় আছে, বেলেগ কাম নাই, অকল পঢ়িব পাৰে, তেওঁলোকে যদি পৰা তেওঁলোকে চিলেবাছখন ফ'ল' কৰিব চেষ্টা কৰা। কিন্তু চিলেবাছখন ফ'ল' কৰাৰ আগতেই মই তেওঁলোককো এইটো ছাজেষ্ট কৰিম, তোমালোকে ইম্পৰ্টেণ্ট টপিককেইটা ঠিক কৰি পিনি সেই টপিককেইটাৰ যদি কিবা মাইক্ৰ' থিম আছে, থিমকেইটা উলিয়াই লোৱা, থিমকেইটা উলিয়াই লৈ পিনি সেইকেইটা মানে কনচেপ্টটো গোটাই লৈ পিনি পেপাৰ ছল্ভ কৰা। পেপাৰ ছল্ভ কৰোঁতে তোমালোকে দেখিয়ে যাবা যে এইটো প্ৰশ্ন কেনেকুৱা ধৰণৰ আহিছে বা নতুন প্ৰশ্ন এটা পাইছা। তুমি সেই টপিকটোতে তুমি তোমাৰ নোটবুকখনতো আছে ন, নতুন টপিক এটাৰ বিষয়ে পেলাই সেইটো তুমি নামটো লিখি থ'লা, তাৰপৰা তুমি মানে লুজ শ্বীট এখন লৈছা, লুজ শ্বীটখন লৈ পিনি তাত তুমি লিখি গৈছা, আৰু তোমাৰ সেনেকৈ তোমাৰ নোটবিলাক গোট খাই গৈ থাকিব। গতিকে মই তোমালোকে নতুনকৈ প্ৰিপেৰেশ্যন কৰিছে বা পুৰণাই হওক, মই এইটো ছাজেষ্ট কৰিম, প্ৰথমে তোমালোকে কুৱেশ্যন পেপাৰ কেইখনমান চোৱা, ছল্ভ কৰিব নালাগে, চাই পিনি তাৰপৰা টপিকখিনি উলিওৱা, টপিকখিনি উলিয়াই পিনি টপিকখিনিৰ ওপৰত নিজৰ কনচেপ্টটো বিল্ড কৰি পিনি তোমালোকে MCQ PYQsখিনি কৰিবৰ কাৰণে তোমালোকে আৰম্ভ কৰি দিয়া। PYQsখিনি কৰি থাকোঁতে যদি তোমালোকে দেখা যে তোমালোকে বনোৱা টপিককেইটাৰ ভিতৰত পৰা নাই, নতুন কিবা টপিকৰ পৰা প্ৰশ্ন আহিছে, সেই টপিকটো তোমাৰ নোট মানে তোমাৰ কপিখনত এইটো মেনশ্যন মানে তুমি লিখি ৰাখা, লিখি পিনি সেইটোৰ ওপৰত তুমি আকৌ নোট এটা বনাই এটা বেলা তুমি সময় লৈ পিনি নোটটো বনাই লোৱা। তাৰপৰা তুমি আকৌ কামখিনিকে আকৌ তুমি ৰিপিট কৰি থাকা। এনেকৈ কৰি থাকিলে তোমালোকৰ ইম্পৰ্টেণ্ট যিখিনি টপিক থাকে সেই টপিকখিনি কেতিয়াও থাকি নাযায়, সেইখিনি ৰিপিট হৈ থাকিব। আৰু যিমান তুমি কুৱেশ্যন পেপাৰ কৰিবা, এতিয়া পিয়াজীৰ ফালৰ পৰা কি প্ৰশ্ন হয় আমি নাজানো, তেওঁৰ থিয়ৰিটো লগাই বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। গতিকে যিমানে আমি MCQ কৰোঁ, আমি সেইটো সিমানে পাই যাম। তোমালোকে যদি অকল নোট এটা বনাই পিনি নোটটো পঢ়িব যোৱা, তেতিয়া তোমালোকৰ সেয়া কেতিয়াও ছাফিচিয়েণ্ট নহ'ব। গতিকে সেইধৰণে কৰিব পৰা। গতিকে মই তাকে ভাবোঁ, আৰু এটা সময়ত মই নিজেও কৰিছিলোঁ, যিহেতু মোৰ CTETৰ বৰ প্ৰয়োজন নহ'ল, মানে গতিকে এবাৰেই যি দিয়া হ'ল, আৰু তাৰপিছত আৰু দিয়া নহ'ল আৰু। কিন্তু বিশ্বাস কৰা, ভাল নম্বৰ এটা আহে এনেকৈ দিলে। এতিয়া এইখিনি কথাই হৈছে মোৰ। তাৰপিছত প্ৰিপেৰেশ্যন তোমালোকে এনেকৈ ধৰণে কৰা, যদি মোৰ বিশ্বাস ভালকৈ মানে ডিচিপ্লিন হৈ পিনি কণ্টিনিউৱাছলি যদি কৰা, তোমালোকৰ ভালকৈ নম্বৰ এটা আহিব, তোমালোক উপকৃত হ'বা। গতিকে কথাখিনি সেইখিনিয়ে হয়। এতিয়া এখন হয়, যিসকলে মোক চিনি পোৱা তেওঁলোকক কওঁ যে তোমালোকৰ আগৰ বেষ্টৰ কোনোবাই হয়,
যি পাইছে এই নম্বৰখিনি। এতিয়া চোৱা এল পিৰ কাৰণে তেওঁ 150ৰ ভিতৰত 120 পাইছে আৰু ইউ পিৰ কাৰণে চাবলৈ গ'লে তেওঁ 126 পাইছে। ঠিক আছে, ভাবি চোৱা তেনেহ'লে 150ৰ ভিতৰত 126 যথেষ্ট ভাল নম্বৰ পাইছে। আৰু চি ডি পিটো চোৱা 28, 29 পাইছে। আৰু মই তোমাক এইটো কওঁ যে 30 পাবলৈও বহুতে 30ও পাব পাৰে। ঠিক আছে, গতিকে এইটো ক্ষেত্ৰত চোৱা মই এইটোত মানে এই মাৰ্কশ্বিটখন তোমালোকক এইটো কাৰণে দেখাইছোঁ, তোমালোকৰ লগৰে বা তোমালোকৰ আগৰ বেষ্টৰ কোনোবা হয়, তোমালোকে যিমানখিনি লেভেলত আছা বা তোমালোকৰ যিমানখিনি কেপাচিটি, এওঁৰ কেপাচিটি সকলোৰে সমানেই হয়। হয়তো কোনোবাই কষ্ট কৰিছে কাৰণে ভাল ফল পাইছে, এওঁ ভালকৈ কষ্ট কৰিলে, তেওঁ চেষ্টা কৰিলে, সেইকাৰণে তেওঁ ইমানখিনি পাবলৈ সক্ষম হৈছে আৰু ৰিচেণ্টলি তেওঁ চাকৰিও পাইছে। গতিকে কথা সেইটো হৈছে যে মই খালি এইটো নকওঁ দেই মোৰ ফালৰ পৰা বা মোৰ কিবা ক্ৰেডিট আছে তেওঁ ইমানখিনি নম্বৰ পোৱা, তেওঁ নিজৰ ফালৰ পৰা নিজে কষ্ট কৰিছে, নিজে সেইধৰণে পাইছে, মোৰ ইয়াত কোনো ক্ৰেডিট নাই। মই খালি তেওঁৰ মাৰ্কশ্বিটখন তোমালোকক মটিভেট কৰিবৰ কাৰণে দেখাব বিচাৰিছোঁ যে কাৰণ 150ৰ ভিতৰত 126 পোৱাটো ইমান সহজ কথা নহয়, তাকো ইউ পি ছেকশ্যনত। গতিকে তেওঁ যথেষ্টখিনি নম্বৰ পাইছে। গতিকে চাবা, চেষ্টা কৰি তোমালোকেও পাবা নিশ্চয়। গতিকে যি হয় চেষ্টা কৰা, ভাল হ'ব সকলোৰে। গতিকে ইমানখিনিয়ে আছিলে, আৰু কাৰোবাৰ যদি কিবা থাকে কমেণ্ট কৰিবা। ঠিক আছে, থেংক ইউ।